সংগঠন ওলালে আকৌ কোনে ওলাইছে, ইয়াৰ বেকত কোনে আছে, কাৰ ঘৰত বহি কোনে কথা পাতিছে, সেইবিলাক খোলাসা কৰিব লাগে। কোনে বন্দুক দিছে, কোনে পইচা দিছে, কাক মানে এই বন্দুক পইচা দি পেলাই উগ্ৰপন্থী নতুন খোলাৰ কাৰণে কোনে ধন্যবাদ দিয়া চিঠি পঠাইছে, এইবিলাক কথা খোলাসা কৰিব লাগিলে কালি থাকিব নোৱাৰিব কোনোবাই। আমি সেইবিলাক যাব বিচৰা নাই, কাৰণ আমি শান্তি বিচাৰোঁ, বুজিছেনে। গতিকে ৰাইজৰ স্বাৰ্থত কাম কৰিব আহিছোঁ। ককিলাবাৰী সমষ্টিত হাগ্ৰামা মহিলাৰে যিমান জোৰ নিদিয়ক ইয়াত কোনো কাৰণত জিকিব নোৱাৰে। আৰু সেইটো তেখেতে ক্ষমতাটো পাৱাৰটো অপচয় কৰি লাভ নাই। তেখেতে নিজৰ কেঁচাৰ মেচিনত বহি কাম কৰি থাকক, গৌৰাং হোটেলত হোটেল চলাই থাকক, আৰু কি আছে MRM হস্পিটেলটো ঠিকমতে চলাই থাকক, সেইটোতে তেখেতৰ ভাল হ'ব। আপুনি নিশ্চয় গম পাইছে হালবাৰীত আজি এটা ঘটনা হৈছে। এগৰাকী টেট শিক্ষকক এপচুল লৰাই গুৰুলাকৈ প্ৰহাৰ কৰিছে। এগৰাকী বড়ো সম্প্ৰদায়ৰ ছোৱালীৰ লগত চেলফি উঠাৰ অপৰাধত কি মন্তব্য আগবঢ়াব? এইটো ভুল হৈছে। তেনেকুৱা যদি ভাইলেঞ্চ হৈছে, মই এতিয়ালৈকে চোৱা নাই। এইটো মই কাৰ্বি আংলঙত আছিলোঁ, ইয়াৰ পৰা চিধা ইয়ালৈ আহিছোঁ। গতিকে কি হৈছে এইটো ময়ো তদন্ত কৰিম। আৰু হাগ্ৰামা মহিলাৰটো আৰু চব বিৰোধিতা কৰিব। কাৰোবাৰ দাঁতত যদি মাছৰ কটা লাগে সেইটোও বিৰোধিতা কৰিব এতিয়া হাগ্ৰামা মহিলাৰে। কিন্তু তেখেতৰ দিনত যে কিমান মানুহ পিটিছিলে, সাংবাদিকো গুলাই মাৰিছিলে, সেই সময়ত কিয় বিৰোধিতা কৰা নাছিলে? কোকৰাঝাৰতো সাংবাদিকৈ গুলাই মাৰিছিলে, আমাৰ বাক্সাত কোনে মৰা নাই? জোন দাস মৰিছিলে, কিমান মানুহ মৰিছিলে, সেই সময়ত কিয় বিৰোধিতা কৰা নাই? কিমান মানুহ মৰিছিলে, তেতিয়া কিয় বিৰোধিতা কৰা নাই? এতিয়া আৰু চেলফিৰ মাৰামাৰিটো তেখেতে বিৰোধিতা কৰিব আহিছে। আজি ভাইলেঞ্চ কোনে কৰিছে ইয়াৰ তথ্য পাতি চব আছে, আমাৰ তাত কিতাপো আছে, কোন সময়ত কাক কোনে কেনেকৈ কি কৰিছিলে। এইবিলাক কৈ লাভ নাই। হাগ্ৰামা মহিলাৰীয়ে ওপৰত থু পেলালে নিজৰ মূৰতে পৰে। আপোনাৰ লগত চেলফি উঠিলে আপোনাক নামাৰে কিয়? তেখেতৰ লগতো চেলফি উঠি আছে, তেখেতৰ লগত চেলফি উঠা নাই নেকি? সেইবিলাক টেলফিবিলাক ইমান ডিছকাশ্যনৰ মেটাৰ নহয়। কোনোবা যদি আইনটো হাতত তুলি লৈছে, কোনোবা যদি ভুল কৰিছে, সি শাস্তি পাবই লাগিব। সি যোনেই নহওক, যোনে আইনটো হাতত তুলি লয় সি শাস্তি পাবই। তেখেতৰ নিচিনা ট্ৰেইন বাছ ঘোঁৰা গাড়ীত উঠাৰ কাৰণে কোনো দৰকাৰ নাই। এতিয়া আমি একেলগে BJP GSPৰ এজন মাত্ৰ MCLA আছে, তেখেতে EM হৈ আছে, আজি কাম কৰি আছে এগ্ৰিকালচাৰত। আমি একেলগে চৰকাৰ চলাই আছোঁ। গতিকে আজিৰ সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই বিচাৰি লগ কৰাৰ কোনো দৰকাৰ নাই। তেখেতে আহি পেলাই লগ কৰিছে, আৰু লগ কৰি পেলাই তেখেতে কি কথা কৈছে সেইবিলাক কথাও যদি লাগে আমি কৈ দিব পাৰোঁ। আজিৰ সময়ত প্ৰব্লেমত আছে হাগ্ৰামা মহিলাৰী, মই নহয়। কাৰণ মই পাৱাৰ থাকক নাথাকক, মই তেখেতৰ নিচিনা পাৱাৰত বলীয়া হৈ পেলাই কাম কৰিবলৈ অহা নাই। মই কাম কৰিবলৈ আহিছোঁ ৰাইজক সেৱা কৰিবৰ কাৰণে। 17 বছৰ 2003 চনত শান্তি চুক্তি কৰাৰ পিছত আকৌ 2007, 8, 9, 10 কিমান মানুহ মৰিব লগা হ'ল? 150জন মানুহ কিয় মৰিব লগা হ'ল? বাক্সা জিলাত মৰিল 40জন, প্ৰায় 40জন মানুহ 2008 চনত। কোকৰাঝাৰত 2009 চনত 52জন মানুহ মৰিব লগা হ'ল। কোন ক'ত কেনেকৈ সেই মানুহবিলাক মৰিলে, ইয়াৰ চব তথ্য আমাৰ তাত আছে। গতিকে আজিৰ সময়ত যিটো হত্যা হিংসা, এইবিলাক বিটিয়াৰ অঞ্চলত শান্তি হৈছে, আৰু ৰাইজে শান্তি বিচাৰি আছিলে। আগতে আপোনালোকে কোকৰাঝাৰত 8টা 9টা হ'লে মানুহ ঘূৰিবলৈ ভয় কৰিছিলে। এতিয়া যাওক আপুনি 1টা 2টা বজাতো মানুহ কাম কৰি আছে, ওলাই আছে, ঘূৰি আছে। এই পৰিৱেশটো আমি ঘূৰাই আনিছোঁ, এইটো হাগ্ৰামা মহিলাৰীয়ে অনা নাই। কিন্তু এটা কথা কৈছে যে ইতিমধ্যে যিটো হৈছে প্ৰমোদ বৰাই, তেখেতে ক'ৰ পৰা আহিছে? মই এপচুৰ পৰা আহিছে, তেখেতে ক'ৰ পৰা আহিছে? তেখেতেতো BLTৰ পৰা আহিছে। তো BLTটো কি আছিলে? তো আজি BLTৰ আমাৰ বহুত ভাল কৰ্মীসকল আছে, সমাজৰ কাম কৰি আছে। BLT সংগঠনটো মই নকওঁ এতিয়া, আজি BLT ডিছবান হৈ গ'ল। BLTৰ বহুত নেতাবিলাকে, কৰ্মীবিলাকে ডাউন লাইনৰ সমাজৰ কাৰণে কাম কৰি আছে। কিন্তু তেখেতে ক'ৰ পৰা আহিছে? সকলো জনগোষ্ঠীকে ভাল পায়, আপুনিহে বেয়া পায়। তেনেহ'লে কিয় এই হিংসাবিলাক হৈ গ'ল? তেখেতৰ সময়ত 2008ত কিমান সংঘৰ্ষ হৈ গ'ল, 2012ত সংঘৰ্ষ হৈ গ'ল, 2014ত সংঘৰ্ষ হৈ গ'ল। তেতিয়াতো মই চিফ নাছিলোঁ, তেতিয়া আমাৰ স্বয়ং হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই, আমাৰ মহামানিম, তেখেতেতো চিফ আছিলে। সেই সময়ত তেখেতৰ ফুটেজবিলাক টানি পেলাই চাওক কি কৈছিলে। এই সময়ত কাক তেখেতে দোষাৰোপ কৰিছিলে, কোন মানুহ গৈছিলে, কোনটো ঘটনাত কোন মানুহ জড়িত আহিছিলে। আপোনালোকে সেই সময়ৰ পেপাৰ কাটিংবিলাক চাওক, ক্লিপবিলাক চাওক, চব দেখা পাব। আমি শান্তিৰ কাৰণে মাত মাতি আছিলোঁ, আৰু হাগ্ৰামা মহিলাৰীয়ে সেই সময়ত কি কৰি আছিলে।